কিন্তু টান হ'লেও মানে ইংলিছত কি কৰিব আপোনালোকে যিবিলাক প্ৰশ্নৰ আনসাৰ মুখস্থ কৰিব সেই আনসাৰবিলাক আমাৰ বোৰ্ডে কি কৰে অলপ মানে সলাই দিয়ে সন্মুখৰ যিটো প্ৰশ্ন আছে সেইটো অলপ সলাই দিয়ে আৰু পিছৰটো একেই থাকে তো আমাৰ ষ্টুডেণ্টৰ কি হয় মানে যিটো কুৱেশ্যন চাই সেইটো যিটো মুখস্থ কৰি আহিছিল সেই কুৱেশ্যনটো আৰু এই কুৱেশ্যনটো অলপ নিমিলে তো কি কৰে এইটো মিষ্টেক কৰি দিয়ে এইটো নিলিখে মই আপোনালোকক জনাই দিওঁ যে যদি আপোনালোকে দেখিছে অলপ মিল খাইছে আপোনাৰ প্ৰশ্নটোৰ লগত তেনেহ'লে এইটো যিটো আপোনাৰ কুৱেশ্যন যিটো মুখস্থ আছে তাত বহাই দিয়ক হাই গাইজ ৱেলকাম বেক টু আনাদাৰ ভিডিঅ' আৰু আজিৰ এই ভিডিঅ'টো বিশেষকৈ ক্লাছ 10ৰ ল'ৰা ছোৱালীৰ বাবে স্পেচিয়েলি এই ভিডিঅ'টো বনাইছোঁ যিসকলে ক্লাছ 10ত এইবাৰ 2024ত এক্সাম দিব আৰু এক্সামৰ বেছি দিন নাই মাত্ৰ কেইটামান দিন হাতত আছে কাৰণ ফেব্ৰুৱাৰীৰ 20 তাৰিখৰ পৰাই এক্সাম ষ্টাৰ্ট হ'ব HLCৰ আৰু সেইকাৰণে আজিৰ এই ভিডিঅ'টো যিসকল ষ্টুডেণ্টে মানে এতিয়ালৈকে মনত ভয় কাম কৰি আছে যে মই ভালকৈ পঢ়া নাই মোৰ কি হ'ব ৰিজাল্ট বেয়া হয় নেকি যে টেনশ্যন লৈ আছে আজিৰ এই ভিডিঅ'টো স্পেচিয়েলি সেইসকলৰ বাবে যিসকল টপাৰ আছে সেইসকলেতো এনেই মানে টেনশ্যন নাই সিহঁতে প্ৰথমৰ পৰাই ক্লিয়াৰ কৰি ৰাখি দিয়ে আৰু যিসকল আমাৰ নিচিনা মানে সহজভাৱে ক'লে আমাৰ নিচিনা আমিও ইমান ভাল ষ্টুডেণ্ট নহয় তো আপোনালোকে ক্লাছ 10 কেনেকৈ পাছ কৰিব পাৰে নৰ্মেলত লাগিলে 40% পাৰ্চেণ্টেজ হওক কিন্তু কেনেকৈ পাছ কৰিব পাৰে মানে যেনে তেনে পাছ কেনেকুৱা কৰিব পাৰে আজিৰ এই ভিডিঅ'টোত মই কৈ দিম আপোনালোকক তো বলক গাইজ আমি ভিডিঅ'টো আৰম্ভ কৰোঁ তো পোনপ্ৰথমত আপোনালোকক ৰিকুৱেষ্ট কৰোঁ যে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চোৱাৰ অনুৰোধ থাকিল আৰু আপোনালোকে যি আমাৰ যিকেইটা ছাবজেক্ট আছে টোটেল 6টা ছাবজেক্ট থাকে 6টা ছাবজেক্টত কেনেকুৱা কি কৰিব লাগে এতিয়াতো আৰু টাইম নাই যিমান পঢ়িছে এতিয়ালৈকে যে যিমানখিনি বাকী আছে যে পঢ়াৰ যে বাকী আছে এতিয়ালৈকে ইমান স্পীড নকৰিব যে এইখন পঢ়িম নে সেইখন নপঢ়িম তেনেকুৱা নকৰি আপোনালোকে কি কৰিব পাৰে এটা কাম কৰিব পাৰে এখনে চাওক ৰেগুলাৰলি ডেইলি মানে 2-3খন বা যিমান পাৰে 1 ঘণ্টা কমচে কম এখন কিতাপ 1 ঘণ্টালৈ পঢ়ি থাকক মানে আৰু কেনেকৈ পঢ়িব যদি আছামিজ বিষয় হয় বিশেষকৈ তেনেহ'লে আছামিজততো বহুতৰে সহজ হয় অসমীয়া তো অসমীয়া ছাবজেক্টত ইমান হেৰি লগাৰ টেনশ্যন নাই তাৰপিছতো মানে অসমীয়াত মাৰ্ক কমকৈ দিয়ে মানে লিখিব লাগে বেছি আৰু মাৰ্ক কম তো অসমীয়াত 2-3টা এছে ইম্পৰ্টেণ্ট চাই 2-3টা এছে মুখস্থ কৰি ল'ব এছেটো আৰু মুখস্থ কৰিব লাগিব অসমীয়াত মুখস্থ কৰাৰ বাদে একো নাই গ্ৰামাৰ চেৰামাৰ অলপ চাই ল'ব আৰু অসমীয়াত এছে চাই ল'ব আৰু যিকেইটা পাৰ্ট আছে অসমীয়াত বিশেষকৈ সহজে যিকেইটা অলপ আগত মানে যদি মুখস্থ কৰি থৈছে তাৰপিছতো অলপ ৰিপিট কৰিব তাৰপিছত আহোঁ আমাৰ ছ'চিয়েল ছায়েন্সতো অলপ টান আছে কাৰণ ছ'চিয়েল ছায়েন্সৰ যিটো ইতিহাস বিষয় আছে সেইটোত মানে চন এইবিলাক মনত ৰাখিব লাগে আৰু ভূগোল বাকী ৰাজনীতি আছে সেইবিলাকত অলপ ৰাজনীতি আৰু ইতিহাসত অলপ টান কাৰণ চনবিলাক মুখস্থ কৰিব লাগে আৰু 1 মাৰ্কৰ বহুত ছ'চিয়েলত 1 মাৰ্কৰ কুৱেশ্যন বহুত আহে তো আপোনালোকে যিবিলাক শ্বৰ্ট কুৱেশ্যন সেইবিলাক মুখস্থ কৰিবই লাগিব আৰু চনটো মনত ৰাখিবই লাগিব ভূগোলত এটা চেষ্টা কৰিব যে প্ৰাকৃতিক ভূগোল কাক বোলে তো এইটো কোৱাৰ লগে লগে যিটো আনচাৰ মনত আহে সেইটো এনেকুৱা মনত এইটো বহাই ল'ব যে এনেকুৱা একদম দিমাগত বঢ়াই ল'ব সেইটো তো ছ'চিয়েল ছায়েন্স গ'ল তাৰপিছত আহে আমাৰ ছায়েন্সতো অলপ মানে বহুতৰে বহুত টান লাগে কিন্তু যোনে পাৰে তাৰ বাবে সহজ ছায়েন্সতো অলপ চাই ল'ব আৰু যিকেইটা পাৰ্টত যে বেছি ইম্পৰ্টেণ্ট আৰু প্ৰথমৰ পৰা যিবিলাক মুখস্থ কৰি আছে সেইবিলাক চাব আৰু যেনে তেনে 5 মাৰ্ক উঠালেই হ'ল যোনসকলে পাছ কৰিব বিচাৰে সেইসকলৰ বাবেই কৈছোঁ ভিডিঅ'টো বেয়া কথা নক'ব যে যি পাছ কৰিব বিচাৰে ভাল পাৰ্চেণ্টেজ নাই যদি আপোনালোকে মই এটা মুভি এখন এতিয়া চাব এতিয়া যদি টাইম নাই এটা সময় উলিয়াই আপোনালোকে যদি 12 ফেইল মুভিখন চোৱা নাই তেনেহ'লে সেই মুভিখনো চাই ল'ব 12 ফেইল যিখন মুভি আছে 12 ফেইল এইখনৰ পৰা বহুত মটিভেট পাব আৰু মাক দেউতাকে দেখিলেও আৰু ভাল কাৰণ সিহঁতে যদি চাই 12 ফেইল কৰি পিনে তাৰপিছত এজন IPS অফিচাৰ কেনেকৈ হ'ল এইটো একদম মানে যিটো ফিল্ম বনোৱা হৈছে সেই ফিল্মখন বনোৱা হৈছে মানে একদম ৰিয়েলিটি কাৰণ মধ্যপ্ৰদেশত এজন ল'ৰা তেনেকুৱা হৈছিল আৰু সেইটোৰ ওপৰত ভিত্তি কৰি এই মুভিখন বনোৱা হৈছে তো মই ৰিকুৱেষ্ট কৰিম ফিল্মখন এবাৰ চাই আহিব চাই ল'ব যোনে চোৱা নাই মোৰ লাগিছে চবেই চাই লৈছে কাৰণ আমাৰ পুৰা ইণ্ডিয়াত সেই ফিল্মখন লৈয়ে চৰ্চা চলি আছে তো আসল বিষয়লৈ যাওঁ আমি তাৰপিছত আহিল যদি ইংলিছো বহুতৰে অলপ টান লাগে কিন্তু টান হ'লেও মানে ইংলিছত কি কৰিব আপোনালোকে যিবিলাক প্ৰশ্নৰ আনসাৰ মুখস্থ কৰিব সেই আনসাৰবিলাক
আমাৰ বৰ্ডে কি কৰে অলপ মানে সলাই দিয়ে সন্মুখৰ যিটো প্ৰশ্ন আছে সেইটো অলপ সলাই দিয়ে আৰু পিছৰটো একেই থাকে তো আমাৰ ষ্টুডেণ্টৰ কি হয় মানে যিটো কুৱেশ্যন চাই সেইটো যিটো মুখস্থ কৰি আহিছিল সেই কুৱেশ্যনটো আৰু এই কুৱেশ্যনটো অলপ নিমিলে তো কি কৰে এইটো মিষ্টেক কৰি দিয়ে এইটো নিলিখে মই আপোনালোকক জনাই দিওঁ যে যদি আপোনালোকে দেখিছে অলপ মেল খাইছে আপোনাৰ প্ৰশ্নটোৰ লগত তেনেহ'লে এইটো যিটো আপোনাৰ কুৱেশ্যন যিটো মুখস্থ আছে তাত বহাই দিয়ক যদি এৰিব লগা আছে বহাই দিয়ক যদি অলপ মিল খাইছে 2 মাৰ্ক নহ'লে 1 মাৰ্কটো পাব তো এনেকুৱা কৰিব ইংলিছত মানে বিশেষকৈ যিবিলাক গ্ৰামাৰ আছে গ্ৰামাৰো চেষ্টা কৰিব গ্ৰামাৰত যিখিনি গ্ৰামাৰ আছে সম্পূৰ্ণ কৰিব আৰু ইংলিছত মই যেনেকুৱা কৈ আছোঁ যে অলপ যদি মেল খাইছে দেখিছে তেনেহ'লে সেই উত্তৰটো বহাই দিব ডাইৰেক্টলি আৰু তাৰপিছত আহে আমাৰ যিখন গণিত বহুত মোৰে এইখন বহুত হেৰি লাগে টান লাগে গণিতত মই কি ক'ম আৰু গণিততো যিবিলাক যদি টিউশ্যন লৈছে টিউশ্যনৰ বহি আছে মানে টিউশ্যন অংকত অলপ হেৰি হয় টান হয় তাৰ কাৰণে মানে যোনে পাৰে তাৰ কাৰণে টান নহয় একদম সহজ অংক কিন্তু যোনে নোৱাৰে যাৰ মগজুত সোমোৱা নাই তাৰ কাৰণে বহুত টান আচলতে তো অংকত যে টিউশ্যন কৰিছে নিশ্চয় তো টিউশ্যনৰ বুকত মানে ইম্পৰ্টেণ্ট যে টিউশ্যনৰ ছাৰে যিবিলাক ইম্পৰ্টেণ্ট দিছে সেইবিলাক ভালকৈ চাই যাব লাগিলে মুখস্থ কৰি লওক অংকটো 5 মাৰ্কৰ হওক 2 মাৰ্কৰ হওক একদম লাগিলে গৈ যদি দেখে প্ৰথমত এটা অংকৰ প্ৰশ্ন আহিছে তো প্ৰথমতে সেইটো বহাই দিব তাৰপিছত আহে জিঅ'গ্ৰাফি মানে ইলেক্টিভ ছাবজেক্ট আপোনাৰ হিন্দীও হ'ব পাৰে হেৰিও হ'ব পাৰে তো জিঅ'গ্ৰাফিত হিন্দী হ'লে আৰু হিন্দীৰটো বিশেষ একো ক'ব নালাগে আৰু জিঅ'গ্ৰাফি তাকেতো তেনেহ'লেতো আৰু টেনশ্যন নাই কাৰণ ভূগোল আৰু জিঅ'গ্ৰাফি ছ'চিয়েল ছায়েন্সৰ নিচিনাই তো এইখনত ইমান টান নহয় চ' ভিডিঅ'টো কেনেকৈ পালে লাইক কৰিব শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু মই আপোনালোকে এই ভিডিঅ'টোত যদি ভাল ৰেছপন্স পাওঁ তেনেহ'লে আৰু এটা ভিডিঅ' আপলোড দিবলৈ চেষ্টা কৰিম আৰু ভিডিঅ'টো বেছি দীঘল নকৰোঁ বাই জয়